কিতাপ আৰম্ভ কৰিছোঁ এতিয়া মোক পঢ়াব পঢ়াব মানে সৰু মাষ্টৰটো কিতাপ পঢ়া আৰম্ভ কৰিছে বাকী তোমালোকে আমাৰ কথা কৈছে আমাৰ ভিডিঅ'টো এবাৰ হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আপোনাৰ আকৌ আৰু এটা পাৰ্চেল আহিছে সেইটো আপোনালোক খুলি দেখাইছোঁ এইটো পাৰ্চেল আকৌ আহিছে মোৰ নামতে আহিছে পাৰ্চেলটো আকৌ এটা কিতাপ মানে সেইবাৰ ইগন'ৰ কিতাপে বাৰু যোৱাবাৰ যিহেতু দুটা ছাবজেক্টৰ আহিছিল এইবাৰ আকৌ এটা ছাবজেক্টৰ আহিছে এইখন টানি দি এইটো পলিথিনটো টানি দি পলিথিনটো টানি দি অঁ পলিথিনটো সিফালে ধৰি টানি দি অঁ আছে এখন এয়া আৰু তিনিখন কিতাপ আহিছে এখন কি বম বম কিতাপ কি ডাঙৰ ডাঙৰ কিতাপ বাপৰে সৰু সৰু চলি থকা কিতাপ দেখোন এম কমৰ বাৰু কিতাপ এয়া এম কমৰ কিতাপ বাপৰে কি বম বম কিতাপ দেখোন মানে আগৰ ভিডিঅ'টো দেখাইছিলোঁ সেইটো হৈছে দুটা ছাবজেক্টৰ তিনিখন কিতাপ আহিছিল এখন কিতাপৰ দুটা পাৰ্ট আৰু এখন কিতাপৰ এটা পাৰ্ট আৰু আজিও আহিছে দুটা ছাবজেক্টৰ এখন কিতাপৰ দুটা পাৰ্ট এখন কিতাপৰ এটা পাৰ্ট ডাঙৰ ডাঙৰ কিতাপ ভয় লাগে মানে দেখিলে ভয় লাগে কি ক'ম আৰু এম কম পঢ়া লাগব আৰু এইবাৰ মানে আকৌ ইংলিছ মিডিয়াম গোটেই এয়া চাওক কিতাপৰ দেখোন সৰু চলি কিতাপৰ নিচিনা সাধুৰ নিচিনা বস্তুবিলাক আছে এইখানতো সেই একেই এইখন কিতাপ এতিয়া পঢ়াৰ কথা কেতিয়া হয় পঢ়া এইটো হৈছে মোৰ এড্ৰেছ এইটো এড্ৰেছতে মানে কিতাপখন আহিছে পোষ্টেলত হয় মানে ইগন'ৰ পৰা আহিছে আমাৰ ইফালে ধুলালৈকে ধুলাৰ পৰা চাব ব্ৰাঞ্চ মেনাপাৰালৈকে পোষ্টেল আহিছে এইটো এড্ৰেছত কোনোবা যদি আমাৰ ঘৰত আহিব বিচাৰে আহিব পাৰিবি এইটো এড্ৰেছত আহিব পাৰিবি আৰু এইটো হৈছে আমাৰ সৰু মাষ্টৰে কিতাপ পঢ়া আৰম্ভ কৰিছে ইয়ে মোক পঢ়াব এম কম পঢ়াব মানে ই মোক এই কিতাপ তেওঁ আৰম্ভ কৰিছে পঢ়াব লাগে মোক পঢ়াব আৰু দুদিন পিছৰ পৰা ইয়ে এইটো সৰু মাষ্টৰটো কিতাপ পঢ়া আৰম্ভ কৰি দিছে মানে মোৰ কিতাপ দেই তাৰ কিতাপ নহয় মোৰ কিতাপ পঢ়া আৰম্ভ কৰিছে আৰু হয়তো সকলোৱে গমে পাইছে যিহেতু 21 তাৰিখে গ্ৰেড 3ৰ যিহেতু স্কিল টেষ্ট হোৱাৰ কথা আছে স্কিল টেষ্টৰ ওপৰত এটা নিউজ ওলাইছিল নিউজ লাইভে কৈছিল যে স্কিল টেষ্ট হ'ব মানে 21 তাৰিখে পাতিম বুলি কৈছে কিন্তু এতিয়ালৈকে অফিচিয়েলি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা অফিচিয়েল ৱেবছাইটত সেৱা ৱেবছাইটত কোনো ধৰণৰ সেইটো লিংক পোৱা নাই এতিয়ালৈকে যদি পাই আপোনালোকক জনাম বাৰু মানে 21 তাৰিখে যিহেতু স্কিল টেষ্টটো হোৱাৰ কথা আছে আৰু স্কিল টেষ্টটো হ'ব টোটেল 25 মাৰ্কৰ কম্পিউটাৰ টেষ্ট হ'ব যিসকলে গ্ৰেড 3 পাছ কৰিছিলে আমি বাৰু পাছ কৰা নাই গ্ৰেড 3 যিসকলে গ্ৰেড 3 পাছ কৰিছিলে তেওঁলোকে 25 নম্বৰৰ স্কিল টেষ্ট দিব লাগিব মানে কম্পিউটাৰ টেষ্ট দিব লাগিব তাৰে হয়তো চিলেবাছ দিয়া কথা আছিল কি চিলেবাছ আহিব বা কেতিয়া এই টেষ্টটো পতা হ'ব অফিচিয়েলি কেতিয়া নটিছখন দিয়া কথা আছিল কিন্তু এতিয়ালৈকে হয়তো দিয়া নাই মই ভালদৰে চোৱা নাই বাৰু দিছে নেকি আৰু এটা মোৰ এটা নেক্সট চেনেল আছে চি হেল্পাৰ 2K বুলি এটা চেনেল এটা আছে এক্সট্ৰা চেনেল মানে সেইটো চেনেলত মই গ্ৰেড 3 বা গ্ৰেড 4ৰ বিষয়ৰ ওপৰত মানে কিছুমান ভিডিঅ' বনাওঁ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে চেনেলটো গৈ চাব পাৰে গ্ৰেড 3ৰ যদি যিখন নটিছ পাওঁ 21 তাৰিখে যদি সঁচাকৈ পৰীক্ষাত স্কিল টেষ্টটো হয় তাৰ ওপৰত যদি নটিছখন পাওঁ তেনেহ'লে নটিছখন আপোনালোকে জনাবলৈ চেষ্টা কৰিম কিন্তু 25 মাৰ্কৰ যে মানে স্কিল টেষ্ট হ'ব বা মানে কম্পিউটাৰ টেষ্টটো হ'ব সেইটো কনফাৰ্ম 25 মাৰ্কৰ কম্পিউটাৰ টেষ্ট হ'ব সেইটো কনফাৰ্ম এইটো কৈ দিছে আৰু গ্ৰেড 3 যিসকলে পাছ কৰিছে হাই ছেকেণ্ডেৰী লেভেলটো হওক বা ডিগ্ৰী লেভেলটো হওক বা কম্পিউটাৰ থকা বা লাইব্ৰেৰী যিটো পোষ্টত এপ্লাই কৰিছিল যিকোনো গ্ৰেড 4 গ্ৰেড 3 যিকোনো যি পোষ্টত পাছ কৰিছে সকলোৱে কম্পিউটাৰ টেষ্টটো দিব লাগিব 25 নম্বৰ কম্পিউটাৰ টেষ্ট আৰু এক্সট্ৰা হয়তো কিবা টেষ্ট থাকিব পাৰে সেইটো গম নাপাওঁ কিন্তু কম্পিউটাৰ টেষ্টটো মানে 25 মাৰ্কৰ কম্পিউটাৰ টেষ্ট দিব লাগিব তাৰ মানে চিলেবাছ কি হ'ব আৰু ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এনেকুৱা কিবা বস্তুৱে হ'ব কম্পিউটাৰ ৰিলেটেড বস্তু বা যিসকলে ডাইৰেক্ট কম্পিউটাৰটো এপ্লাই কৰিছিল কম্পিউটাৰ চাৰ্টিফিকেট থকাটো সেইটো অলপ টাফ হ'ব পাৰে হেৰিটো ইণ্টাৰভিউটো মানে টেষ্টটো আৰু যিসকলে হাই ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী লেভেলৰ যিটো কম্পিউটাৰ মানে চাৰ্টিফিকেট নলগা যিটো এপ্লাই কৰিছিল তথাপি কম্পিউটাৰ টেষ্ট দিব লাগিব সেইটো টেষ্টত বাৰু হয়তো টাফ নহ'ব পাৰে ইমান কুৱেশ্যন অলপ ইজি হ'ব পাৰে বা ৱৰ্ড এক্সেল এনেকুৱা কৰিব পাৰে কিন্তু যিটো গ্ৰেড 3ৰ লাইব্ৰেৰীৰ আছিল বা কম্পিউটাৰ চাৰ্টিফিকেট দি এপ্লাই কৰিছিল সেইটোত হয়তো অলপ টাফ হ'ব কাৰণ সেইটোত হয়তো কি বুলি কয় সেইটোতো ডাটা এণ্ট্ৰি হয়তো হ'ব পাৰে ডাটা এণ্ট্ৰি যিটো কৰিব লাগে সেইটো সেনেকুৱা হয়তো কিবা প্ৰচেছৰ কাম হ'ব পাৰে গতিকে সেইটো অলপ টাফ হ'ব কিজানি কাৰণ কাট অফো বেছি আছে সেইটোত গ্ৰেড 3ত বাৰু কাট অফ বেছি আছে আমি যিটোত পাছ কৰে মই হাই ছেকেণ্ডেৰী লেভেলটো যিটো দিছিলোঁ সেইটোত কাট অফ আহিছিল OBCৰ 123 গতিকে পাছ নকৰিলোঁ কাট অফ বহুত আহিছিল এইবাৰো হয়তো কাট অফ আৰু বেছি হ'ব এইবাৰ গতিকে অলপ কম্পিউটাৰ টেষ্টটো 25ৰ ভিতৰত 20 25
এনেকুৱাটো পাবাই লাগিব এতিয়াহে হয়তো মানে ফাইনেল কাট অফত হয়তো নামটো আহিব পাৰে গতিকে ভালকৈ চেষ্টা কৰক যে কম্পিউটাৰ টেষ্টটো ভালকৈ দিব পাৰোঁ 25 নাপালেতো 20 পোৱা যাব 25ৰ ভিতৰত গতিকে চেষ্টা কৰক আপোনালোকক গ্ৰেড 4 ফাইবাৰ টেষ্ট হ'ব কেতিয়া হয় গম নাপাব বাৰু তথাপি কেতিয়া হ'ব হয়তো জানুৱাৰী 1st বা ডিচেম্বৰ লাষ্টত এনেকুৱা হোৱা কথা আছিল কিন্তু এতিয়ালৈকে কোনো নটিচ পোৱা নাই গতিকে যদি পাওঁ পালে এবাৰ জনাই দিম ছেকেণ্ড চেনেলটোত যদি আপোনালোকে চাই ছেকেণ্ড চেনেলটোত সকলোবিলাক পাই যাব তেতিয়াহ'লে গতিকে ছেকেণ্ড চেনেলটো চাই ল'ব